ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল আজি আমি প্ৰথমতে এছামিছৰ যিখন সিলেবাস আছে সেই সিলেবাসখন আলোচনা কৰিম ক্লাস 10ৰ টোটেল এক্সামত মানে হাফ ইয়াৰলি আৰু ফাইনেল এক্সাম দুইটাতে তোমালোকৰ টোটেল মাৰ্কস থাকিব 100 মাৰ্কস আৰু সময় থাকিব 3 ঘণ্টা আৰু পাছিং মাৰ্ক পাস কৰা মাৰ্ক হ'ব 30 মাৰ্কস এতিয়া চাবা সিলেবাসখন এটা আছে পাঠৰ নাম এফালে আছে তোমালোকৰ হাফ ইয়াৰলি 6 মাহিলী পৰীক্ষাত কি চেপ্টাৰ আহিব আৰু হাইট্ৰিক পৰীক্ষাত তোমালোকৰ কি আহিব এইফালে আছে এতিয়া হাসু ইয়াত চাবা তোমালোকৰ প্ৰথম চেপ্টাৰ আহিব উদ্যোগী হওয়া এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু ভাৰতীয় সংস্কৃতি এই দুইটা চেপ্টাৰেই তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব তাৰ পিছৰ চেপ্টাৰটো হ'ল অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাহে এইটো কিন্তু ফাইনেলৰ বাবে লাগিব তাৰ পিছত সেকেন্ড চাবা তোমালোকৰ ইন্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা এই দুইটা চেপ্টাৰই তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু ফাইনেলতো আহিব তাৰ পিছত চাবা তোমালোকৰ অৰণ্য যাত্ৰা বুলি যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব পাৰস্যত এভুমুকি এই চেপ্টাৰটো হাফ ইয়াৰলি পৰীক্ষাত নালাগে তাৰ পিছত চাবা এবাৰ পদ্যাংশ মানে কবিতা কোনবোৰ আহিব হাফ ইয়াৰলি পৰীক্ষাত বৰগীত কবিতাটো আহিব আৰু জিকিৰ কবিতাটো এই দুইটা কবিতা তোমালোকৰ 6 মাহিলী হাফ ইয়াৰলি পৰীক্ষাত আহিব প্ৰশস্তি নামৰ যিটো কবিতা আছে সেইটো হাফ ইয়াৰলি পৰীক্ষাত আহিব তাৰ পিছত মই অসমীয়া আৰু দৃশ্যান্তৰ এই দুইটা তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত নালাগে এবাৰ চাওহা তোমালোকক ব্যাকৰণ গ্ৰামাৰ কি লাগিব তোমালোকৰ নৱম শ্ৰেণীৰ যিখিনি গ্ৰামাৰ আছিলে ক্লাস 9ৰ তাৰ সেইখিনি লাগিব তাৰ উপৰি সমাস তাৰ পিছত সন্ধি ভাঙা বাক্য পৰিৱৰ্তন সৰল বাক্য যৌগিক বাক্য জটিল বাক্য অত্তবিধি আৰু সত্তবিধি জ্যোতি চিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থ শব্দ আৰু এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয় এই গোটেইখিনি তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত লাগিব তাৰ পিছত তোমালোকৰ গ্ৰামাৰত আকৌ লাগিব ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আৰু আবেদন এই তিনিওটা অব্লিক আছে মানে তিনিওটা অথবা নাইবা হিচাপে আহিব এইটো তোমালোকৰ 6 মাহিলী পৰীক্ষাত আহিব আমি যদি পুৰণি সিলেবাসখন চাও তেতিয়া হলে ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আৰু আবেদনত তোমালোকৰ 4 মাৰ্কস পোৱা যায় তাৰ পিছত ৰচনা এখন আহিব হাফ ইয়াৰলিত যত 8 মাৰ্কস থাকে তাৰ পিছত তোমালোকৰ যিখন দ্ৰুত পাঠ আছে অসমৰ বৈচিত্ৰ্যময় অসম নামৰ যিখন কিতাপ আছে সেই কিতাপখনৰ পৰা 10 মাৰ্কসত আহিব হাফ ইয়াৰলি পৰীক্ষাত তাৰ পিছত অপঠিত গদ্যাংশ মানে পাঠত নথকা গদ্যাংশৰ পৰাও এটা চিন আহিব মানে এটা তোমালোকক পেৰাগ্ৰাফ দিয়া হ'ব আৰু তাৰ পৰা তোমালোকে এনসাৰ কৰিব লাগিব এইটো আহিব তাৰ পিছত চাবা গ্ৰুপ বি মানে খ শাখাৰ পৰা তোমালোকৰ বিষাদ নামৰ পাঠটো এটা 6 মাহিলী পৰীক্ষাত নাহে প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটো আহিব তাৰ পিছত কানাইৰ চাতুৰি এইটো নাহে ধৰজাৰু ধৰ ভাই এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব মানে হাফ ইয়াৰলি পৰীক্ষাত তোমালোকৰ খ শাখাৰ পৰা প্ৰাচীন ভাৰতীয় শিক্ষা আৰু ধৰজাৰু ধৰ ভাই এই দুইটা পাঠ আহিব এবাৰ চাবা আকৌ খ শাখাৰ পৰা কি ব্যাকৰণ লাগিব নৱম শ্ৰেণীৰ ক্লাস 9ৰ যিখিনি ব্যাকৰণ আছে তাৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এই গোটেইখিনি তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত ব্যাকৰণ আহিব তাৰ উপৰি ছন্দটো তোমালোকৰ এতিয়া হাফ ইয়াৰলি পৰীক্ষাত নালাগে কিন্তু ফাইনেলত আহিব এনেদৰে টোটেল তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত 100 মাৰ্কসত অসমীয়াৰ কুৱেশ্চন পেপাৰখন আহিব